তেওঁ যথেষ্ট মানসিক হেঁচাত আছে আজি দিনৰ ভাগতে তেওঁ দুটা ৰাহুল গান্ধী ডাঙৰীয়াক দেখা পাইছে ৰাতি যদি দুটা ৰাহুল গান্ধী ডাঙৰীয়াক দেখিলেহেঁতেন মই বুজিব পাৰোঁ ৰাতি কেতিয়াবা মানুহে দুটা কিবা খোৱাৰ পিছত দুটা দেখিবলৈ আৰম্ভ কৰে দিনৰ ভাগতে তেওঁ দুটা ৰাহুল গান্ধী ডাঙৰীয়া দেখিছে চকুৰে জলক তপক দেখিছে মুখ্যমন্ত্ৰীয়ে ৰাতি নহয় দিনতে দুটা কিয় দেখে মুখ্যমন্ত্ৰীয়ে এজন ৰাহুল গান্ধীক দুজন দেখিলে মুখ্যমন্ত্ৰীক স্বাস্থ্য পৰীক্ষা কৰাৰ পৰামৰ্শ গৌৰৱ গগৈৰ কাইলৈ গৈ GMCত অলপ মেডিকেল চেকআপ কৰি লওক তেতিয়াই মানে এটা ৰাহুল গান্ধী ডাঙৰীয়া দেখা পাব ৰাতি কিবা বেয়া বস্তু খালে মানুহে কেতিয়াবা এটা বস্তুকে দুটা দেখে পিছে অসমৰ মুখ্যমন্ত্ৰীয়ে দিনতে দুটা দেখা হৈছে মুখ্যমন্ত্ৰীয়ে কিবা বেয়া বস্তু খাব লৈছে নেকি যাৰ বাবে দিনতে এজন মানুহক দুজন দেখিছে যদি মুখ্যমন্ত্ৰীয়ে কিবা বেয়া বস্তু খোৱা নাই তেন্তে মুখ্যমন্ত্ৰীয়ে নিজৰ স্বাস্থ্য পৰীক্ষা কৰক এই মন্তব্য কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলত কৈছিলে যে অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰিছে দুজনকৈ ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী হিমন্তৰ অভিযোগ ন্যায় যাত্ৰাৰ সময়ত বডি ডাবল ব্যৱহাৰ কৰিছে ৰাহুল গান্ধীয়ে শুনক মুখ্যমন্ত্ৰীৰ সেই মন্তব্য वो राहुल नहीं होता राहुल अंदर में 8 लोगों को बैठने का एक उनका कमरा है वो कमरा में बैठता है बाहर ही यूज ए बॉडी डबल ৰাহুল গান্ধীৰ বিষয়ে এই মন্তব্য কৰাৰ পিছতে মুখ্যমন্ত্ৰীক উভতি ধৰিছে সাংসদ গৌৰৱ গগৈয়ে এখন সংবাদমেলত কয় যে সমগ্ৰ অসমৰ মানুহে এজন ৰাহুল গান্ধীক দেখিছে কেৱল মুখ্যমন্ত্ৰীয়েহে দুজন ৰাহুল গান্ধীক দেখিলে কেনেকৈ তাতে আকৌ ৰাতিৰ আন্ধাৰত নহয় দিনৰ পোহৰতে এজন ব্যক্তিক দুজন বুলি দেখিছে মুখ্যমন্ত্ৰীয়ে এই বিষয়ে GMCত স্বাস্থ্য পৰীক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাই সাংসদগৰাকীয়ে শুনক সাংসদ গৌৰৱ গগৈয়ে কি ক'লে আজিতো মোৰ মুখ্যমন্ত্ৰীলৈ অলপ মোক দুখ লাগিছে মই ভাবিছোঁ তেওঁ যথেষ্ট মানসিক হেঁচাত আছে আজি দিনৰ ভাগতে তেওঁ দুটা ৰাহুল গান্ধী ডাঙৰীয়াক দেখা পাইছে ৰাতি যদি দুটা ৰাহুল গান্ধী ডাঙৰীয়াক দেখিলেহেঁতেন মই বুজিব পাৰোঁ ৰাতি কেতিয়াবা মানুহে দুটা কিবা খোৱাৰ পিছত দুটা দেখিবলৈ আৰম্ভ কৰে দিনৰ ভাগতে তেওঁ দুটা ৰাহুল গান্ধী ডাঙৰীয়া দেখিছে তো মইতো আশা কৰোঁ কি তেওঁ হ'ব পাৰে বহুত ষ্ট্ৰেছ বহুত মানসিক কষ্ট পাইছে শাৰীৰিক কষ্ট পাইছে কাইলৈ গৈ GMCত অলপ মেডিকেল চেকআপ কৰি লওক তেতিয়াই মানে এটা ৰাহুল গান্ধী ডাঙৰীয়া দেখা পাব গোটেই অসমে এটা ৰাহুল গান্ধী ডাঙৰীয়া দেখা পাইছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী দুটা ৰাহুল গান্ধী ডাঙৰীয়া দেখা পাইছে মানে আজি প্ৰেছ কনফাৰেন্সটো মুখ্যমন্ত্ৰীৰ প্ৰেছ কনফাৰেন্স নে এজন কমেডিয়ানৰ প্ৰেছ কনফাৰেন্স মই গম পোৱা নাই সাংসদ গৌৰৱ গগৈৰ এই মন্তব্যৰ পৰা এটা কথা স্পষ্ট হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া তীব্ৰ মানসিক চাপত পৰিছে উল্লেখ্য যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেশৰ ভিতৰতে সৰ্বাধিক ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী বুলি অভিহিত কৰিছিল ৰাহুল গান্ধীয়ে राहुल गांधी এই মন্তব্য প্ৰচাৰ হৈছে দেশৰ সকলো সংবাদ মাধ্যমত वो डरे हुए हैं चीफ मिनिस्टर डरे हुए हैं भ्रष्ट हैं घबराए हुए हैं আনহাতে ৰাহুল গান্ধীয়ে উত্থাপন কৰা কোনো এটা অভিযোগৰে যোগ্য প্ৰত্যুত্তৰ দিব পৰা নাই মুখ্যমন্ত্ৰীয়ে যাৰ বাবে হয়তো এটা টুইটৰ ওপৰত ভিত্তি কৰি মুখ্যমন্ত্ৰী হিমন্তই এজন ৰাহুল গান্ধীক দুজন দেখা পাইছে সাংসদ গৌৰৱ গগৈয়ে ইয়াকো কয় যে দেশৰ বিভিন্ন ৰাজ্যত কংগ্ৰেছৰ এই যাত্ৰা চলিছে কিন্তু কোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে এনে আচৰণ কৰা নাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই আচৰণে সমগ্ৰ অসমবাসীকে দেশৰ মানচিত্ৰত লজ্জিত কৰিলে বুলিও খেদ প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে সেইকাৰণে মুখ্যমন্ত্ৰী গাদীটো সন্মান কৰক এনে ধৰণৰ কথাবোৰ লৈ যে ৰাইজে আজি আমি লজ্জিত হৈছোঁ আজি ভাৰত জোড়ো ন্যায় যাত্ৰা বিভিন্ন ৰাজ্যত পাৰ হৈ গৈছে ইয়াৰ পূৰ্বে মূল ভাৰত জোড়ো যাত্ৰা বহুত ৰাজ্যত পাৰ হৈ গ'ল এইটো প্ৰথম ৰাজ্য নহয় য'ত ভাৰত জোড়ো ন্যায় যাত্ৰালৈ ৰাহুল গান্ধী ডাঙৰীয়া আহিছে ইয়াৰ পূৰ্বে কিমান ৰাজ্যত তেওঁ পাৰ কৰি গৈছে কন্যাকুমাৰীৰ পৰা কাশ্মীৰ যাওঁতে কিন্তু প্ৰথমবাৰ বাবে এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী ব্যৱহাৰৰ কাৰণে সেইজন ৰাজ্যৰ ৰাইজ লজ্জিত হ'বলৈ হৈছে আজি আমি লজ্জিত হৈছোঁ আমাৰ বাহিৰৰ পৰা যিমানখিনি সাংবাদিকসকল আহিছে বাৰম্বাৰ আমালোকক সুধি আছে
যে আপোনালোকৰ মুখ্যমন্ত্ৰী কিদৰে কথা পাতি থাকে, বৰদোৱা থানলৈ যাবলৈ নিদিয়ে ৰাস্তাত। এতিয়া লং পেণ্ট লৈ এতিয়া নতুন কথা ওলালে যে লং পেণ্ট পিন্ধাৰ কাৰণে তেওঁ ৰাহুল গান্ধী ডাঙৰীয়া বৰদোৱা থান কোৰ্ট আৰু নগাঁও টাউন কোৰ্ট, নগাঁৱৰ ভিতৰত তেওঁক আবদ্ধ কৰি ৰাখিলে। মানে তৰ্কহীন কথা, যুক্তিহীন কথা। মইতো ধুতি পিন্ধা নাছিলোঁ, মই কেনেকৈ যাব পাৰিলোঁ? যি সময়ত আৰক্ষীসকলে মোক পাৰ কৰিবলৈ দিলে বৰদোৱা থানলৈ যাবলৈ, সেই সময়তো মই ধুতি পিন্ধা নাছিলোঁ। মই তাতে গৈ মই সলাইছোঁ। তো মোক যে অনুমতি আছে, ৰাহুল গান্ধী ডাঙৰীয়াৰ অনুমতি নাই। এই বহুতখিনি কথা আছে, ডাইভাৰ্ট ডিষ্ট্ৰেক্ট কৰা কথা নহ'ল। মই পুনৰবাৰ কৈছোঁ, এবাৰ মুখ্যমন্ত্ৰী জিৰ' আৰু সেইকাৰণে অলপ ষ্ট্ৰেছত আছে। আৰু নিশ্চয় তেওঁ যে দেশৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী আৰু বিভিন্ন যে চিণ্ডিকেটৰ উল্লেখ কৰিছোঁ, এই গোটেই চিণ্ডিকেটৰ ৰিপৰ্ট আজিতো ধুবুৰীত গৈ আৰু চিণ্ডিকেট আমি গম পালোঁ, ম'হৰ চিণ্ডিকেট, গৰুৰ চিণ্ডিকেট, এই গোটেই চিণ্ডিকেটৰ ৰিপৰ্ট নিশ্চয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাৰ্যালয়লৈ গৈছে, PMলৈ গৈছে। এয়ালৈ তেওঁ অলপ চিন্তা, অলপ ষ্ট্ৰেছ অনুভৱ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, NV Live।